আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন গ্ৰহণ কৰিব। ভূমিপুত্ৰ মিচিংসকলৰ ইয়াৰ কামটো পৰা উৎসৱভাগী গাঁৱৰ ৰাইজে তৃতীয়বাৰৰ বাবে আয়োজন কৰি উৎসৱৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আপোনাকো স্বাগতম জনাইছোঁ। আহ্বান ফালৰে পৰা সংগীত জগতৰ লগত জড়িত হৈ জনপ্ৰিয় কলাৰ সাধক হিচাপে আপুনি স্বীকৃতি পাই আহিছে। সংগীতে মানুহৰ মন আৰু সৌন্দৰ্য বৃদ্ধি কৰে। সংগীতে মানুহৰ জীৱন আৰু সমাজলৈ পৰিৱৰ্তন আনিব পাৰে। আপুনিও সমাজলৈ পৰিৱৰ্তন আনিছে। আপুনিও আপোনাৰ সংস্কৃতি সাধনাৰ জৰিয়তে সমাজক উত্তৰণ ঘটোৱাৰ লগতে থলুৱা লোক সংস্কৃতিক ধৰি ধৰা চিৰপ্ৰবাহমান কৰি জাতীয় জীৱনলৈ অধিক সমৃদ্ধি কঢ়িয়াই আনি সাংস্কৃতিক জগতত এজন জনপ্ৰিয় শিল্পী সন্মানেৰে বিভূষিত হৈছে। এই শুভক্ষণত আপোনাক সহস্ৰ সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱান্বিত। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইতি পৌৰাগ উৎসৱ উদযাপন সমিতিৰ হৈ দীপক পেগু সভাপতি, দেৱজিৎ পেগু কাৰ্যকৰী সভাপতি, জান পেগু সম্পাদক। ধন্যবাদ। বানপানীয়ে উটুৱাই নিব নোৱাৰে। মিচিং কৃষি সদায় জীয়াই থাকিব, সূৰ্য চন্দ্ৰৰ দৰে সদায় জিলিকি থাকিব। মই তাকেই গাম। 1, 2, 3, go! Thank you.
আমি